নুচুবি তোক ইয়ালৈ মকৰা জাল চাফা কৰিবলৈ আনিছো কম্পিউটাৰ ঠিক ৰ'ব না এইটো ইলেক্ট্ৰনিক বস্তু সৰু সৰু পাৰ্টছ আছে জ্বলি যাব আপুনি ভাল কৰিব জানিছে নাজানিছে সেইটো কওক কি কলি এইটো কৰি দুখন ঘৰ চলাই আছো কাৰ ঘৰ চলাইছে শহুৰৰ ঘৰ আৰু মোৰ ঘৰ কিয় তোৰ শহুৰে একো নকৰে ছোৱালীজনীয়ে চাকৰি কৰিছিল উঠাই লৈ আহিলো এতিয়া দুইখন ঘৰ ময়ে চলাই আছো ঠিক কৰ ঐ লাগ এইখিনি অকণ বাৰ্চ মাৰি দিবি এইখিনি 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 হেৰি আপুনি ভাড়াঘৰত থাকে ভাড়া কিমান 7,000 ৰুম কেইটা হে অতিপিতাটো মানে উমতনিহে ঠিক কৈছে নহয় হেৰি ৰিটায়াৰমেণ্ট কেতিয়া হ'ব আপোনাৰ মই ৰিটায়াৰমেণ্টত যিটো পইচা পাম তোক কম্পিউটাৰ দোকান এখন খুলি দিম তই এতিয়া এইটো ভাল কৰ শুন হয় নেকি ঠিকে আছে দিয়ক এইফালে এইফালে মোচা এই আগলৈ মোচা কি যে ৰাস্তাডালত সোমালোগৈ নহয় চিটিৰ ভিতৰতে এনেকুৱা ৰাস্তা থাকে নে ছাৰ হয় দিয়াহে বৰুৱা ছাৰ তুমি কি কৈ আছিলা ছাৰ এই কম্পিউটাৰ ভাল কৰা ল'ৰাটোৰ কথা মানে ছাৰ তাৰ ৰেটটো বেছি অলপ কিন্তু কামটো ছাৰ খুব ভাল এই কম্পিউটাৰটো কি হোৱা বুলি কৈছে এতিয়া একো কোৱা নাই ছাৰ ঠিক কৰিহে আছে একো ঠিক কৰা নাই ছাৰ কম্পিউটাৰটো ইফালৰ পৰা ইফালৰ পৰা 100বাৰমান মানুহ হ'ল হাই সেইবিলাক কাম তেনেকৈ কৰে তুমি কি জানা কি নাজানো মই কম্পিউটাৰ শিকি থকা নাই তুমি ডিটিপিহে শিকিছা ডিটিপি আৰু হাৰ্ডৱেৰ দুটা বেলেগ বস্তু গম পাইছা নে নাই আৰু হ'ব সি কি কৰি আছে চাওঁ গৈ ব'লা ব'লক ছাৰ এনেই গোটেই একেবাৰে মেকানিকডাল আনিছি নহয় অস্তাদি মাৰি হেই অথনিৰ পৰা দেখি দেখি চকু কুটকুটাই গৈছে আৰু নোৱাৰ যদি ক বেলেগ মেকানিক মাতো ভাল হ'ল নেকি চাহ কৈ দিব লাগিব ৰ'ব বেমাৰী চিৰিয়াছ ইয়াক দোকানলৈ নিব লাগিব তেতিয়া ভিতৰৰ বস্তুবিলাক চব বেচিব পাৰিছে তই কেনেকে গম পালি দোকানী মানুহ আছো না মই তেনেকুৱা মানুহ নহয় বুজিছ 10 টোমত মোৰ এটা নাম আছে ইঞ্জিনিয়াৰিং লাইফত মোৰ এটা নাম আছে এনেকুৱা যে কম্পিউটাৰ 2000টা কানেকশ্যন কৰিছো 500টা পিকচাৰ টিউবৰ সলিউশ্যন মাৰিছো বুজিছ তই চাইকেলৰ মেকানিক নে কম্পিউটাৰ মেকানিক বিশ্বকৰ্মা এই যে দুইখন হাতত বিশ্বকৰ্মা আছে লেফ্ট ৰাইট বাদ দে কম্পিউটাৰ ভাল কৰ কৰিছো খাতনিয়াৰ কম্পিউটাৰটো চাইছেনে সেয়াহে আকৌ সাফৰ মাৰি থৈ দিলে অৰে এইটো কি প্ৰব্লেম হৈছে ডিছপ্লে গ'ল মোবাইলৰহে ডিছপ্লে থাকে সেই কম্পিউটাৰৰ ডিছপ্লে থাকেও আপুনিও বৰ ভুল ধৰি থাকে দিয়ক ভুল ধৰিছো নেকি তাকহে ধৰিছো ধান্দা আছে চা খাতনিয়াৰ আপুনি অলপ মোৰ লগত আহক চকু ভাজ চাই তোৰ এই সঞ্জয় ঠিক হ'ল নে নাই হ'লে আৰু অন কৰি দিলে হ'ল আৰু কাম শেষ সোনকালে কৰা কানেকশ্যন কৰিব লাগিব হা খাতনিয়াৰ এইটো লওক ঠিকে আছে কি ঠিকে আছে ফাইলটো বোলো চালো ঠিকে আছে খুলি চালে জানো খুলি চোৱা কথাহে কৈছে নেকি বৰ পাতল আৰু ন কাগজ কম আছে নেকি আপোনাৰ কথা কৈছো বৰ পাতল আপুনি 70 কেজি আছো গাডালৰ কথা কোৱা নাই মনটোৰ কথা কৈছে অকণমান চেঙেলীয়া হয় বাৰু খোলকহে হৈ গ'ল আপুনিও বৰ খিংখিঙীয়া হ'ল দিয়া কি হ'ল এইটো হ'ল কি কৰিম পাৰিবগৈ জানো কৈছা অতিপিতাটো অহা বছৰলৈ ভাল হৈ যাব একদম মৰমে থাকাচোন কি কাৰণে ডিষ্টাৰ্ব কৰি আছা সুধিছো হে মৰমে থাকা এই সঞ্জয় হ'ব কাৰণে ঠিক এইটো হৈ গ'ল কাম নাইতো আৰু হৈ গ'ল শুনাছো নাই এইফালে চোৱা এইটো মনত ৰাখিবা আকৌ হ'ব কি হিচাপৰ কথা কৈছে পিতাই তেল বাঢ়িছে মোৰ একদম মৰমে থাক দিয়া দিওঁ ন দিয়া একদম কানেকশ্যন দিলে কাম শেষ দেই কৃষ্ণ জয় বিশ্বকৰ্মা দেই দিছো আৰু হা কৃষ্ণ প্ৰভু ঐ সঞ্জয় কি হলো এইটো জ্বলি গ'ল নেকি ধ্বংস ধ্বংস হৈ গৈছে কি হ'ল পিছফালে জ্বলিছে ধোঁৱা ওলাই আছে ক'ত
মোৰ পিছলে নহৈছে থানা এই কি? ক'ত? এই লিচুকণ পানী আনাই কমল হেত তেৰি এখন ফায়াৰ ব্ৰিগেডৰ নাম্বাৰ এই পানী বেছি হ'ব সেয়া কোনে জুই লগাইছে কণ্টিপিটাৰটো জ্বলি গ'ল ধোঁৱা ওলাই আছে চা খাটনিয়াৰ চা হেই কম্পিউটাৰতহে জুই লাগিছে নাই চালোগে নাই তো মোৰ কথাটো আহি ক'বহি নোৱাৰ কোনে জ্বলাইছে কম্পিউটাৰ মেটানিটো চা ঐ হা? এতিয়া কি হ'ব এতিয়া কি ডাল হ'ব একো নহয় 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 জ্বলি গ'ল যে জ্বলি গ'ল লাইট কেছ এইবিলাক আৰু কি কথা ছাৰে গালি দিবই কিন্তু একো নহয় লাইট কেছ বাদ দিয়ক এই কিহৰ লাইট কেছ হা ইমান দামী কম্পিউটাৰটো জ্বলাই তই লাইট কেছ বুলি ক'বলৈ আহিছ বাটা চেণ্ডেলে ছিগি যায় কম্পিউটাৰত কি বস্তু হ'ল কথা হ'ল নে কি এই কি হৈছে ৬০,০০০ৰ কম্পিউটাৰ বাটাৰ চেণ্ডেলৰ লগত তুলনা কৰিছা আৰে বুজি নাপায় কিয় সেইটো একেই কথাটো এই কম্পিউটাৰ কেনেকে জ্বলিল কম্পিউটাৰ কেনেকে জ্বলিল নিজে নিজে জ্বলি গ'ল মই কি কৰিব লাগে ঐ কম্পিউটাৰ নিজে নিজে জ্বলিব পাৰে তই কম্পিউটাৰৰ কাম জান নাই একদম ঠিক পইণ্টত ধৰিছে মোৰ অথনিয়ে মনটো গোন্ধাই আছিল জাননে আপোনাৰ মন গোন্ধাইছে নে কণ্টিপিটাৰটো পুৱা পুৱা গোন্ধাইছে চা মোহন ঐ তই কম্পিউটাৰৰ কাম জাননে নাই নাজানো নেজান বৰুৱা কি হৈছে এইবিলাক নহয় ছাৰ কি জানো বুলি কৈছে মোক মই কেতিয়া কৈছিলো আপোনাক জানো বুলি পেলাই আপুনি দেখোন জানে মই মোবাইল ৰিপেয়াৰিং কৰোঁ আপুনি জোৰ জবৰ্চ লৈ আহিছে অ' আচ্ছা ঠিকেই সেইকাৰণে সি এইটো ডিছপ্লে বুলি কৈছে এইবিলাক অংক চা অথনিৰ পৰা আঙুলি বিষ 420 কৰি নাথাকিব কিন্তু ৰে মোহন এই মোহনে একো 420 কৰা নাই 420 কৰিছা তুমি যদি জানাই সি কম্পিউটাৰ কাম কৰিব নাজানে কিয় মাতি আনিছা নহয় মানে ছাৰ এই হাৰ্ডৱেৰ মানুহ এজন বিচাৰিছিলোঁ নাপালোঁ যে ই মোবাইল ঠিক কৰেই গতিকে ইয়ে পাৰিব একেহে আৰু সেইকাৰণে ছাৰ তাক লৈ আহিলোঁ আৰু এজন কেকেৰ আৱিৰ্ভাৱ হ'ল আৰু কি কলি এই ৰ'বচোন ৰ'ব। কি কৈছ তই কেকে পিছে অকে দুচুৰা নাই বহুতে ট্ৰাই মাৰি আছে কিন্তু পৰা নাই এ হ'ব ৰাখিছো আৰু শুন এইবিলাক যাতে নেক্সট টাইম নকৰ যা এতিয়া ঠিক আছে ছাৰ আহিছোঁ লটুকন্দা আহিছোঁ দেই বাই এইটো ৰিপেয়াৰিং কৰিব লাগিব নেকি তুই যাইবে নি ইনতাকি আহিছোঁ দিয়ক কি যে হ'ব তোমাৰ এইটো কামকে কিন্তু মই কৰা হলে এনেকে হাঁহি নিদিলেহেঁতেন কুকুৰে কাঁইট নোখোৱা কৰিলেহেঁতেন আহক বি ৱেৰ কেকে অ'কে অংক মাৰিছ অংক খেলি মেলি হৈছে। তই শেষ কৰিছোঁ ব'ল সূৰ্য দেৱতা তোমাক মই কিয় প্ৰণাম নকৰো জানা তুমি মোৰ লগত গেদ্দাৰি কৰিলা তোমাক মই ডেইলি এটা কাষ্টমাৰ পঠাব দিছিলো নে নাই কিন্তু পঠালা জানো সেইকাৰণে ময়ো ডিচিশ্যন লৈছো তোমাক আৰু কেতিয়াও মই প্ৰণাম নকৰো বাই বাই এক্সকিউজ মি য়েছ এইটো কৃষ্ণকমল খাটনীয়া ঘৰ হয়নে নহয় এইটো মুকুতা ডেকাৰ ঘৰ আই মিন টু চে মোৰ ঘৰ নহয় মানে আগৰ দোকানখনত সোধোতে কৃষ্ণকমল খাটনীয়া ইয়াতে থাকে বুলি ক'লে অ' কৃষ্ণ কমল ইয়াতে থাকে এইটো বোলে আপোনাৰ ঘৰ দিছ ইজ মাই হাউচ বাট কৃষ্ণ কমলক মোৰ ঘৰতে ৰাখো অ তেখেতক এবাৰ লগ পাব লাগিছিল লগ পাব পাৰিম নে পাব চিয়ৰ আহা বহাচোন হেৰি থেংক ইউ কি কাম আছিলে তেখেতক এবাৰ লগ পাব লাগিছিল মাতি দিব নেকি অ'কে মাতি দিম বাৰু যদি পইচা পাতি সুদত লাগে তেনেহ'লে মোক ক'লে হ'ল পইচা সুদলে কিমান লাগে কোৱা ইণ্টাৰেষ্ট কিন্তু 7% কৈ লৈ আছে মোক আকৌ পইচা কিয় সুদলৈ লাগিব মই বেলেগ এটা কামত আহিছো হেৰি এনে তুমি কি কৰা চাকৰি ব্যৱসায় মই এগৰাকী ছ'চিয়েল ৱৰ্কাৰ সামাজিক কাম কাজ কৰো তেনেহ'লে পইচা কেইটামান সুদলৈ লৈ লোৱা সামাজিক কামত খটুৱাই দিবা নাই 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 মোক পইচা সুদচুদ নালাগে আপুনি তেখেতক মাতি দিয়ক না প্লিজ আপুনি নমস্কাৰ মোৰ নাম কৃষ্ণপ্ৰিয়া খাটনীয়া দাক এবাৰ লগ কৰিব আহিছো মাতি দিব নেকি ঠিক আছে মাতিছো বাৰু হেৰি নহয় অকমান আছোন ভিতৰলৈ গৈ আছো যা হেৰি এই কথাটো কি ভাবিলা তুমি কি কথাটো এই মানে হেৰি সুদলৈ টকা কেইটামান তুমি বাৰু 6% কৈ দিলে হ'ব
অ শুনিছে দিয়া তামোল দিয়া তামোল অনা নাই হেৰি নহয় আপোনাক লগ পাবলৈ কোনোবা আহিছে দেখোন ওহৰা মই থানালৈ যাবলৈ ওলাইছো তুমি কৈ দিব নোৱাৰা নেকি মই নাই বুলি অ গাভৰু ছোৱালীজনীকনো মই কেনেকে নিছা মাতো ক'ত বহিবলৈ দিলে ড্ৰয়িং ৰুমতে বহিছে কলে যায় মাত এটা দি আহোঁ এই মাত্ৰই কলে দেখোন নাই বুলি কোৱাগে আকৌ কি কলো বেয়া পাব বেয়া নাপায় আপুনি নামাতিলে ছোৱালী মাত শুনি ৰবই পৰা নাই বলক 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 একদম আহক আহক এইফালেদি কিয় ঘূৰাই এইফালেদি নহয় উঠক উঠক কিয় প্ৰশ্ন সুধি নাথাকিব উঠক উঠক বেগেতে জানা নেজানিবলৈ অত বছৰে আছো মই যাওক 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 চাব নালাগে যাওক ছোৱালী কথা গম পাই ৰখিবই পৰা নাই এই তাৰমানে তুমি ফুডত পইচা নলোৱাটো ফাইনেল ন কিন্তু দাদা একেটা কথাকে বাৰে বাৰে সুধি আছে মইনো আকৌ কিয় টকা সুদলৈ ল'ম যাওকচোন যাওক আপুনি খাটনীয়া দাক মাতি দিয়কগৈ না ভণ্টি কৈছে ন আহিব আহিব ৰবা অ খাটনীয়া দা মানে আপোনাৰ ভনী যোৱা কিন্তু আপোনাৰ ঘৰত থাকে যে কিয় এই মানে এইনো প্ৰকাণ্ড ঘৰটোত অকলে থাকিব নোৱাৰি নহয় সেইকাৰণে ভণ্টি আৰু জোৱাইক ৰাখি লৈছো আৰু অকণমান বহাচোন হেৰি জোৱাই আহিল নে কি হ'ল ঘৰ যোৱা ৰাখিছো হেৰি নহয় তেখেতক পালেনে অ পালো মানে অফিচৰ পৰা ফোন এটা আহিল যে তেখেত লৰালৰিকে যাবলগীয়া হ'ল আপুনি নহলে বেলেগ এদিন আহিব দিয়ক অ ঠিক আছে হ'ব দিয়ক নহলে আপুনি কিবা আছে যদি মোকে কৈ থৈ যাওক আপোনাক ক'ব নোৱাৰিম দিয়ক যাওঁ বাৰু ঠিক আছে আহিছো ঠিক আছে বাৰু বেটি তাই মাইকী মানুহ হৈ মাইকী মানুহজনী আগত কথাটো ক'ব নোৱাৰে মতা মানুহৰ লগতহে কথা কমল ঐ কমল কমল ঐ এই চব মানে ক'ৰবাত মৰিলেগে নে কিয়ে জানো আৰে কমল কম্পিউটাৰটো ক'লে গ'ল ঐ কমল অ বাইদেউ কম্পিউটাৰটো কি হ'ল কি কম্পিউটাৰ কি আমাৰ কম্পিউটাৰটো কি হ'ল অ আৰে কম্পিউটাৰটো কিয় সেইটোকেতো সুধিছো কি হ'ল মই গম নাপাওঁ নহয় তই কিয় গম নাপাবি তই ডিউটি মাৰি থাক আৰে ডিউটি মাৰিলে কম্পিউটাৰটো সোমাই থাকো নেকি ইয়াত কি হয় ইমান হুলস্থুল এখন নাচৰ বজাৰ নেকি ইডালে মাতিছে চা কাক কেনেকে মাতিব লাগে নাজানো নেকি হে কম্পিউটাৰটো কি হ'ল ধেমালি কৰিছো ধেমালি কৰিব নালাগে কম্পিউটাৰটো কি হ'ল সেইটো কালিয়ে জ্বলিল দেখোন পাহৰিলে জ্বলিলে গম পাইছো ইয়াত থকাটো এতিয়া কি হ'ল অ এইটো এবাৰ কি হ'ল সেইটোকেতো সুধিছো কি হ'ল বুলি